बरपेटा रोडआव आयेन बेरेखा लटारि फाननायनि हेंथायै पुलिसनि गोख्रों हाबाफारि। आयेन बेरेखायै लटारि फालांगिरिखौ दिनै बरपेटा पुलिसआ सिग्रोमनायनि गेजेरजों हमनो हायो। मिथिनो मोननाय बायदिब्ला थांनाय बृहस्पतिबारखालि बेलासियाव लटारि फालांगिरिफोरनि हेंथायै बरपेटा रड पुलिस थानानि बिबानगिरि बिपुल कलितानि दैदेननायाव सिग्रोमनाय हाबाफारि लादोंमोन। आयेन बेरेखायै लटारि फाननायनि अजदजों बरपेटा रडनि खैराबारियाव चन्द्रकान्त धरखौ पुलिसआ हमनो हायो। हमजानाय सुबुङा आसामाव नागालेण्ड लटारि टिकेट फानबोबाय थाबोदोंमोन। फालांगिरिनि आवथानिफ्राय पुलिसआ गासै 1,87,000 नोगोद रां आरो 25,000 रांनि नागालेण्ड लटारि टिकेट आरो रां सानग्रा मेसिनखौबो बोखांनो हायो। बेबायदि आयेन बेरेखा लटारि फाननाया हावली, कलगासिया, सरबक बायदि बायदि जायगाफोरखौ लाफानानै बरपेटानि गोबां ओनसोलफोरावबो सोलिगासिनो दं होननानै खौरांनि गेजेरजों फोरमायदों। এইটো 1,87,120 টকা 187,120 এইখিনি পইচা আমি চিজ কৰিছোঁ আৰু 7টা বান্ডিল পাইছোঁ। এইটো টিকটৰ বান্ডিল নাগালেণ্ড লটাৰী। এইটো ৰাতি এটা কিবা খবৰ পাইছিলোঁ পাই চন্দ্ৰকান্ত ধৰ, তেখেতক কালা বুলি জানে, তেখেতৰ ঘৰ হৈছে 1 নম্বৰ ৱাৰ্ড বেলতলা, বেলতলাৰ পৰা ধৰা হৈছে। দীৰ্ঘদিন ধৰি বৰপেটাত জুৱাতীৰৰ অবৈধ খেল চলি থকা বুলি অভিযোগ আহিছে আৰু ইতিমধ্যে বাতৰিতো ইতিমধ্যে প্ৰচাৰ হৈছে। কি ক'ব পৰৱৰ্তী সময়ত আপোনালোকৰ ভূমিকা? সেইটো মানে আমি খবৰ পালোঁ, তেনেকৈ পাই গ'লোঁ। সেইটোতো ইয়াৰে এটা অংশ হিচাপে আৰু এনেকুৱা বাতৰি মানে শুনিছিলোঁ মাজতে যে এনেকুৱা চলি আছে আৰু মষ্ট প্ৰবলি কিছুমান ঠাইত চলি আছিলোঁ নেকি। অলপমান ইয়াতে দেখিছোঁ বৰপেটা ৰোডত মাজে সময়ে এনেকুৱা কিছুমান খবৰ পাওঁ আৰু সততে অভিযোগ পাওঁ আৰু সেইমতে আমি বিভিন্ন চেষ্টা কৰি আছোঁ আমি কেনেকৈ বস্তু নিৰ্মূল কৰিব পাৰি, কেনেকৈ বন্ধ কৰিব পাৰি। আৰু তাৰে অভিযানৰ অংশস্বৰূপে আমি এই বস্তুখিনি পাইছোঁ। এতিয়া ইতিমধ্যে আপোনাক কৈছোঁ 1,87,120 টকা আমি জব্দ কৰিছোঁ। লগতে আপোনাৰ লটাৰী টিকট এইটো 7 বান্ডিল পাইছে আৰু এটা পইচা হিচাপ কৰা মেচিন পাইছোঁ আৰু মোবাইল ফোনটো জব্দ কৰা হৈছে। এইবিলাকতো ইয়াৰে অংশ হিচাপে কৈছোঁ আমি আৰু চেষ্টা কৰি আছোঁ কি কৰিব পাৰি আৰু বন্ধ কৰিব লাগিব যিখিনি পাৰি। ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ আৰক্ষী অধীক্ষক মহোদয় বৰপেটা, মাননীয় DGP ছাৰ চবেইতো কৈ আছে এইখিনি বন্ধ কৰিব লাগে বা পাব্লিকেও কৈ আছে। চেষ্টা কৰি আছোঁ আমি কেনেকৈ কি কৰিব পাৰি। চাই আছোঁ আমি, খবৰ লৈ আছোঁ, ইনভেষ্টিগেশ্যন চলি আছে। যিখিনি পাওঁ আমি ব্যৱস্থা ল'ম আমি। বেংগল নহয়, মই কিমান দিন মানে মই নতুনেই ষ্টাৰ্ট কৰিছোঁ, আগতে বন্ধ আছিল। ঠিক আছে, তে লকডাউনৰ পাছৰ পৰা মানে বহা কিবা কৰি তো খাব লাগিব। মই চুৰিও কৰা নাই, বদমাচি কৰা নাই, মই জেনুইন বস্তু বেচছোঁ। মই জানো অসমতো বেণ্ড, এইটো বস্তুটো লিগেল, আমাৰ অসমত আনলিগেল। ঠিক আছে, কিন্তু নাই এইটো মই ক'ব নোৱাৰোঁ। কিন্তু মই যে কৰিছোঁ সেইটোৱে মই ক'লোঁ। কাই কি কৰিছে সেইটো মই ক'ব লগা নাই। ঠিক আছে, আৰু মই চাব লগা নাই। মই যে কৰিছোঁ মই দেখাই দি আছোঁ। মোৰ নাম হ'ল কালাকলি, মানুহ চিনি পাব। এনে ভাল নাম হ'ল চন্দ্ৰকান্ত ধৰ। কিমান টকা আছে? টাকা আছে আপোনাৰ 1,87,000 কেছ আৰু টিকেট আছে মোটামুটি 20,000 পৰা 25,000 টকা মোৰ এনেকৈ হ'ব। আমাৰ ঘৰ লাইনৰ এইপাৰ ৰামনগৰ 1 নম্বৰ ৱাৰ্ড। ঠিক আছে, কি কৰিম যে মই এটা শিক্ষিত ল'ৰা হৈ মোৰ হাতত চৰকাৰে কোনো নিৰাপত্তা দিয়া নাই। মোৰ ব্যৱস্থাটো মই কৰিছোঁ। ঠিক আছে, মোৰতো কিবা কৰি খাব লাগিব। মইতো চুৰি ডাকাতি বদমাচি কৰা নাই। ঠিক আছে, মই এইটো বস্তু বেচছোঁ। কিন্তু এইটো এটা জুৱা হয়। নাই, জুৱা কোনটো হয়? জুৱা এইটো নহয়, সেইটো লটাৰী হয়। জুৱা হয় যোনটো তীৰ ডাবুল গুটি, এইটো হয় জুৱা, এইটো হ'ল লটাৰী। কিন্তু এইটো টিকেট কাটিও বহুত লোক ইতিমধ্যে নাই, এইটো শুনক, লটাৰী কাটিলে মানুহ মানে গৰীব হয়, কমজুৰি হয়, সেইটো জানো। মানুহ মদ খালে মানুহ মৰে, সেইটোও মানুহ জানে।